নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আকৌ লৈছোঁ অন্য এটি বায়োগ্ৰাফি সিৰিজ। আজি আমি জানিম অসমৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা ASI সিং ছাৰৰ বিষয়ে। বলকচোন তেওঁৰ বিষয়ে কিছু কথা জানো। তেওঁৰ আচল নাম হৈছে বিপুল নাথ, কিন্তু তেওঁক সকলোৱে বিষ্ণুনাথ বুলি জানে। তেওঁৰ জন্ম 1991 চনৰ 3 মাৰ্চত মঙ্গলদৈৰ চিপাঝাৰৰ পোটাপুখুৰী গাঁৱত। তাত তেওঁ স্কুলীয়া জীৱন সম্পন্ন কৰি তেওঁলোক গুৱাহাটীৰ 6 মাইললৈ ৰাওনা হয়। তেওঁৰ ঘৰত মাক, দেউতাক আৰু এজনী ভনীয়েক আছে। মাকৰ নাম ডিম্বেশ্বৰী নাথ আৰু দেউতাকৰ নাম ভূমিধৰ নাথ। তেওঁ অভিনয় জগতত প্ৰথম খোজ মেলিছিল 2015 চনত DD1ত সম্প্ৰচাৰ হোৱা ধাৰাবাহিক 2খনত তেওঁ 2এটা খণ্ডত অভিনয় কৰিছিল। তাৰ পিছত তেওঁ এই বেহাৰবাৰী আউটপোষ্টত ASI ছাৰ হিচাপে অভিনয় কৰিবলৈ সুযোগ পায়। তেওঁ অভিনয় জগতলৈ অহাৰ আগত 2012 চনৰ পৰা 2016 চনলৈ তেওঁ মডেলিং কৰে দিল্লী আৰু কলকাতাত। তেওঁ গ্ৰেজুৱেশ্যন কমপ্লিট কৰে গুৱাহাটী পাব্লিক কলেজৰ পৰা। তাৰ পিছত তেওঁ পোষ্ট গ্ৰেজুৱেশ্যন কৰে কম্পিউটাৰ চায়েন্সত। আজিলৈকে বন্ধুসকল সিং ছাৰৰ বিষয়ে এইখিনিয়ে আছিলে। আগন্তুক সময়ত এওঁৰ বিষয়ে আৰু আমি জানিম। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট বক্সত আপোনালোকে জনাই দিব কাৰ আপোনালোকে বায়োগ্ৰাফি সিৰিজ চাব বিচাৰে। আজিলৈকে ইমানে আছিলে। জয় অসম, ধন্যবাদ।